আৰু এইটো দেখিছেনে কিমান ধুনীয়া দেখিছে দেখিছেনে কিমান ধুনীয়া দেখিছে এইটো যদি ৰাতি জ্বলাই বহুত ধুনীয়া দেখিব আপোনালোকক মই দেখাই আছোঁ ৰাতি এফালে ওলাই যাবলৈ কাৰণে অলপ সাজি কাচি লওঁ আৰু ক'ত যাম কি কৰিম আপোনালোকক কৈ আছোঁ এতিয়া ওলাই লওঁ আপোনালোকে ভিডিঅ'টো চাই গ'লে গম পাব হাই ফ্ৰেণ্ড ওলাই ৰেডি এতিয়া আমি যাবলৈ ওলাইছোঁ বিয়া খাবলৈ আপোনালোকে ভাবি আছিলে চাগে কিহৰ কাৰণে ওলাই আছে আমি এতিয়া বিয়া খাবলৈ যাম আজি আমাৰ ধনুৰ লগৰ ছোৱালীৰ বিয়া একদম ঘৰৰ ওচৰতে আমাৰ ঘৰ এইটো পাই সিহঁতৰ ঘৰ সেইটো বাৰতে যাবলৈ কাৰণে এতিয়া ওলাইছোঁ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকিব আৰু মই তাৰ পৰা আহি আপোনালোকক গ্লাছত জ্বলোৱা চাকি দেখাম তেনেহ'লে চাই থাকিব আমি এতিয়া যাবৰ কাৰণে ওলাইছোঁ বিয়া খাবলৈ কাৰণে গৈ আছোঁ হাই কৈ দিয়া বাবা হাই 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 কৈ দিয়া কালি ভিডিঅ' নকৰিলোঁ আৰু সন্ধিয়া বিয়া চিয়া খাই আহি পেলাই আমাৰ দেৰি হৈ গ'লগৈ সেইটো কাৰণে এতিয়া মানে যাবলৈ ওলাইছোঁ আমাৰ বেটাক জুখিব অংগনবাড়ী স্কুলত তাৰ কাৰণে ওলাইছোঁ বেটা একদম আগত গৈ আছে ইটো চাইডে বাটত গৈ আছে এতিয়া মই ওলাইছোঁ আৰু তাৰ পৰা আহি লৈ আপোনালোকক যিটো মই পানীত জ্বলোৱা চাকি সেইটো দেখাম এতিয়া যাই আহোঁ আৰু গৈছে দেই নহাটো বাহ আমাৰ বেটা অংগনবাড়ী স্কুলত গৈ আছে বাবা বাবা আহা আহা বাবা পাৰিছে দেই পাৰিছে উঠাইছে বাবা পাৰিছে দেই জুখিছে দেই ভাল হৈছে বেটা এতিয়া খেলিবৰ কাৰণে গ'ল খেলা বস্তুবিলাক পোৱাৰ কাৰণে ভিতৰত আৰু কিমান ৱেট হাইট হ'ল আপোনালোকৰ ঘৰত যাই কৈ আছোঁ এতিয়া পূৰা খেলাত লাগি গৈছে ল'ৰাই এতিয়া স্কুলৰ পৰা জুখি কৰি আহিলোঁ বেটাৰ ইমান মানে উৎপাত কৰে তাত খেলি আছিল আহিব বিচৰা নাছিল তথাপিতো মই লৈ আহিলোঁ লগত আৰু ওজন কৰিছে যে 12 কেজি হৈছে আৰু ওখটো 2.5 ফুট ইমানেই হৈছে আৰু তাৰপিছত এতিয়া মই যে চাকি জ্বলাবৰ কাৰণে ফুল কেইটামান ছিগিলোঁ আৰু আমাৰ ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে পাহিবোৰ এইবিলাক মৰহি যাব ওলাইছে কেইটামান লৈ লৈছোঁ ছিগি তাৰপিছত আকৌ এইফালে আৰু লৈছোঁ এইফালে ধুনীয়াকৈ ফুল ফুলি আছে এয়া অলপ ছিগি লৈ লওঁ এতিয়া মই চাকিটো জ্বলাবলৈ কাৰণে এয়া লৈছোঁ গিলাচ লৈছোঁ এইফালে মিঠাতেল অলপ লৈছোঁ আৰু এইফালে পানী লৈছোঁ আৰু লগতে এইফালে কেইটামান অশোক ফুল আৰু এয়া গোলাপৰ পাহি যিহেতু মই ছিগিছিলোঁ আপোনালোকে দেখিছিলে সেইকেইটা লৈ লৈছোঁ আৰু এতিয়া আপোনালোকক বনাই পেলাই মই দেখাই আছোঁ এইটো গিলাচ লৈছোঁ ইয়াত এতিয়া মই পানী ঢালি দিম যিমান বেছি কম দিম সেইটো আপোনালোকৰ লগত কথা তাৰপিছত যিবিলাক মই গোলাপৰ পাহি ছিঙি থৈছিলোঁ সেইবিলাক দি দিম তলত ভাল দেখিবলৈ কাৰণে আৰু এইকেইটা মই দি দিছোঁ তাৰপিছত এইফালে মই পলিথিন এটা লৈছোঁ এনেকুৱা ডাঠ পলিথিন এখন ল'ব পাৰে ডাঠ পলিথিন বা ডাঠ মানে বস্তু ল'ব পাৰে আপোনালোকে ডাঠ আকাৰৰ যিকোনো পলিথিন জাতীয় বস্তু এইটো মই এনেকুৱা এটা গ্লাছে লৈছোঁ এইটো মই কাটি ল'ম ডাঠ পলিথিন ল'ব পাৰে আপোনালোকে এতিয়া এইটো হৈ গ'লগৈ ইয়াত মই এটা সৰুকৈ ফুটা এটা কৰি দিম কাটি কেঁচিৰে কলিতাটো সোমাব পৰাকৈ আৰু সেইজনে ফুটা হৈ গ'লগৈ
আৰু এইটো মই শলিতাটো সোমাই দিম এতিয়া ইয়াত। তাৰপিছত মই এইটো তেলটো ঢালি দিম ইয়াত। বেছি যদি তেল দিয়ে আপোনালোকৰ বেছি টাইম জ্বলিব, আৰু কমকৈ দিলে আৰু কমকৈ জ্বলিব। আপোনালোকৰ লগত কথা, যিহেতু দেৱালী আছে, দেৱালীত আপোনালোকে দিব পাৰে ঘৰত, বহুত ধুনীয়া দেখে। শলিতাটো অলপ ওলাই দিছোঁ, মানে ওলাই দিয়া হোৱা নাছিলে মোৰ। এতিয়া হৈ গ'লগৈ, গোটেইখিনি মই দিলোঁ। দেখিছেনে ধুনীয়াকৈ জ্বলিছে একদম, আৰু এইটো ৰাতি বহুত ধুনীয়া লাগিব। আৰু এইটো দেখিছেনে কিমান ধুনীয়া দেখিছেনে কিমান ধুনীয়া দেখিছে। এইটো যদি ৰাতি জ্বলাই বহুত ধুনীয়া দেখিব। আপোনালোকক মই দেখাই আছোঁ ৰাতি কেনেকৈ জ্বলে, আপোনালোকক দেখাই দিম সেই ভিডিঅ'টো মই। আৰু আপোনালোকে এই যে মই ফুলপাহ দিছোঁ, ইয়াৰ সলনি আপোনালোকৰ জুৱেলাৰী চুৱেলাৰী যে থাকে সেইবিলাকো ইয়াৰ তলত দি দিব পাৰে, মানে ধুনীয়া দেখিব। আৰু আপোনালোকে এনেদৰে কালী পূজাত লগাব পাৰিব। আৰু দীপাৱলীৰ দিনাখন আমি ইয়াত কালী পূজা আৰু দীপাৱলী দুইদিনাখনেই পালন কৰোঁ, সেইকাৰণে এনেকৈ জ্বলাব পাৰিব আপোনালোকে। সুন্দৰ দেখিছে আপোনালোকক মই এতিয়া আন্ধাৰৰ পৰিৱেশটো দেখাই আছোঁ। চাকি গছি আন্ধাৰত জ্বলোৱা হৈছে, আৰু দেখিছেনে কিমান সুন্দৰ দেখিছে। আপোনালোকেও এনেদৰে ঘৰত ট্ৰাই কৰিব পাৰে, যিহেতু দেৱালী আহি আছে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।